কাম নকৰাকৈ বহি থাকিলে ৰজা এদিন ভিক্ষাৰী হ'বলগীয়া হয়। তাৰ এক প্ৰত্যক্ষ উদাহৰণ আজি আপোনালোকৰ আগত দাঙি ধৰিম। আপুনি যদি KBC অৰ্থাৎ কৌন বনেগা কৰ'ৰপতিৰ এগৰাকী অনুৰাগী তেন্তে এইজন ব্যক্তিক নিশ্চয় চিনি পায়। এই ব্যক্তিজনৰ নাম হৈছে সুশীল কুমাৰ আৰু তেওঁ 2011 চনত কৌন বনেগা কৰ'ৰপতিত 5 কোটি টকা বিজয়ী। কিন্তু এসময়ৰ কোটিপতি সুশীল কুমাৰ আজি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে এজন দৰিদ্ৰৰ দৰে। কিন্তু কিদৰে হৈ পৰিল তেওঁৰ এনে অৱস্থা জানো আহক। KBC জিকাৰ আগতে তেওঁ গাঁৱৰ ল'ৰা ছোৱালীক টিউশ্যন পঢ়াই টকা উপাৰ্জন কৰিছিল আৰু সেই উপাৰ্জনেৰে তেওঁ জীৱন নিৰ্বাহ কৰিছিল। কিন্তু 5 কোটি টকা লাভ কৰাৰ পিছৰে পৰা তেওঁ এই কামবোৰ বাদ দিছিল আৰু কোনো কাম অবিহনে জমা টকা খৰচ কৰি কৰ্মবিহীনভাৱে জীৱন কটাবলৈ আৰম্ভ কৰিছিল। মানুহে দান দক্ষিণা কৰিব লাগে, কিন্তু সেয়া সামৰ্থ্য অনুসৰি। সুশীল কুমাৰে 5 কোটি টকা লাভ কৰাৰ পিছৰে পৰা তেওঁ বিভিন্ন বিদ্যালয় তথা অনুষ্ঠানত বহু পৰিমাণে টকা দান কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ প্ৰতি মাহে প্ৰায় 50,000 টকা দান দক্ষিণাৰ নামত খৰচ কৰিছিল আৰু যাৰ বাবে তেওঁৰ এই জমা টকাসমূহ লাহে লাহে কমিবলৈ ধৰিছিল। তেওঁ বিভিন্ন ব্যৱসায়ত টকা বিনিয়োগ কৰিছিল যদিও ভালদৰে সেই ক্ষেত্ৰত যথেষ্ট জ্ঞান নথকাৰ ফলত তেওঁৰ লাভৰ বিপৰীতে ঘাটিৰ মুখ দেখিবলগীয়া হৈছিল। মানুহৰ টকা থাকিলে বন্ধুৰ অভাৱ নহয়, তেওঁৰ ক্ষেত্ৰতো ইয়াৰ বিপৰীত নহ'ল। টকাৰ অহাৰ লগে লগে বৃদ্ধি পালে বন্ধুৰ সংখ্যা আৰু তাৰে কিছু বেয়া সংগই তেওঁক ধূমপান মাদক দ্ৰব্য আদি গ্ৰহণ কৰাৰ অভ্যাস গঢ়ি তুলিছিল। এনেবোৰ কাৰণৰ বাবে 5 কোটি টকাৰ মালিক সুশীল কুমাৰ এতিয়া গৰু গাখীৰ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। সুশীল কুমাৰৰ এই কাহিনীৰ পৰা আমি এটা কথা বুজিব পাৰোঁ যে সুখী হ'বলৈ বহু টকাৰ প্ৰয়োজন নহয়, প্ৰয়োজন হয় উপাৰ্জন কৰা টকাৰ সঠিক ব্যৱহাৰ। কেনে পালে ভিডিঅ'টো কমেণ্ট বক্সত জনাব।